সৈদ্য শিক্ষক শিক্ষয়িত্ৰীসকল আপোনালোকক আকৌ এবাৰ এছআৰবি আছাম ইনফো ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, যোৱা 22 মে 2019 তাৰিখে আবেলি আপোনালোকৰ NISDLৰ 4th সেমিষ্টাৰ ৰিজাল্ট ঘোষণা কৰা হৈছে। আপোনালোকে ইতিমধ্যে আপোনালোকৰ ৰিজাল্ট পাই গৈছে যদিও বহুতো শিক্ষক শিক্ষয়িত্ৰীয়ে বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। কাৰণ বহুতো শিক্ষক শিক্ষয়িত্ৰী দুটা এটা সাবজেক্টত এবসেন্ট আহিছে, ৰিজাল্ট উইথ ডেট আহিছে, কিছুমানৰ স্পেলিংত ভুল আহিছে, মাকৰ ডেটকৰ বা নিজৰ নামত ভুল আহিছে। তো এই বিষয়ে আমি আমাৰ নেক্সট ভিডিঅ'ত আলোচনা কৰিম। কিন্তু আজি NISS চেয়াৰমেন CB শৰ্মা ছাৰে নিউজ পেপাৰৰ মাধ্যমেৰে আপোনালোকলৈ কিছুমান কথা উল্লেখ কৰিছে। আমি কি কথা কৈছে ইয়াত আমি চাই লওঁ আহক। প্ৰথমতে যদি আমি নিউজ পেপাৰৰ ফালে লক্ষ্য কৰোঁ তেতিয়াহ'লে ইয়াত হেডলাইনত দিয়া আছে, চাই ল'ব পাৰে আপোনালোকে। 9.58 lakh teachers passed NIOS DLED exam says officially. তো NISৰ অধীনত যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে DLEDৰ কাৰণে এডমিশ্যন লৈছিল সেইসকল শিক্ষক শিক্ষয়িত্ৰীৰ পৰা 9.58 লাখ টিচাৰ্ছ পাছ কৰিছে। আৰু লগতে ইয়াত উল্লেখ কৰিছে আপোনালোকে চাই ল'ব পাৰে যে 12.11 লাখ কেণ্ডিডেটছ NISৰ অধীনত এডমিশ্যন লৈছিল আৰু ইয়াৰ পৰা 9.58 লাখ কেণ্ডিডেটে ছাকচেছফুলি পাছ কৰিছে। লগতে উল্লেখ কৰিছে যে 1.99 লাখ সাকসেসফুল নন ট্ৰেইন, মানে এলোকে পাস কৰিছে যদিও এতিয়ালৈকে নন ট্ৰেইন হৈ আছে, কাৰণ এলোকে নাপাব NIS DLEDৰ সাৰ্টিফিকেট। কিয় কাৰণে নাপাব ইয়াত উল্লেখ কৰিছে আপোনালোকে চাই ল'ব পাৰে যে এলোকৰ কি আছিল, হাই সেকেন্ডাৰীত 50% মাৰ্কছ নাছিল, যাৰ বাবে এইসকল শিক্ষক শিক্ষয়িত্ৰীৰ ৰিজাল্ট উইথহেল্ড বুলি উল্লেখ কৰিছে। তো এতিয়ালৈকে ইয়াত কোনো ধৰণৰ কথা উল্লেখ কৰা নাই আপোনালোকৰ যে যিসকল কেণ্ডিডেটৰ হাই সেকেন্ডাৰীত 50% মাৰ্কছ নাই সেইসকল কেণ্ডিডেটে কেনেদৰে সাৰ্টিফিকেট পাব। তো এই বিষয়ে আপোনালোকক আগতে জনোৱা হৈছে, যদি আপোনালোকৰ হাই সেকেন্ডাৰীত 50% মাৰ্কছ নাই তেতিয়াহ'লে আপোনালোকৰ মাৰ্কছ আনিব লাগিব, আপোনালোকক আকৌ এক্সাম দিব লাগিব। তো লগতে ইয়াত উল্লেখ কৰিছে আপোনালোকে চাই ল'ব পাৰে যে 13 lakhs non-train teachers had registered for the course but out of the only 12.11 lakhs teachers registration were found valid. তো 13 লাখ শিক্ষক শিক্ষয়িত্ৰী ৰেজিষ্ট্ৰেশ্যন কৰিছিল, তাৰ পৰা 12.11 লাখ 12.11 লাখ শিক্ষক শিক্ষয়িত্ৰীৰ ৰেজিষ্ট্ৰেশ্যন ভেলিড বুলি ইয়াত উল্লেখ কৰিছে। আৰু ছাকচেছফুলি যদি চাওঁ আমি ইয়াত উল্লেখ কৰিছে 9.58 লাখ কেণ্ডিডেটছ। আৰু লগতে উল্লেখ কৰিছে আপোনালোকে ইয়াত চাই ল'ব পাৰে যে 1.35 লাখ টিচাৰ্ছ আৰু দ্য গভৰ্ণমেণ্ট স্কুল। গভৰ্ণমেণ্ট স্কুলৰ ভিতৰত আছিল 1.35 লাখ টিচাৰ্ছ, আৰু যদি আমি চাওঁ প্ৰাইভেট স্কুলত তেতিয়াহ'লে আছিল ইয়াত 9.45 লাখ। 1.37 আছিল গভৰ্ণমেণ্ট স্কুল আৰু 9.45 আছিল প্ৰাইভেট স্কুলৰ। লগতে উল্লেখ কৰিছে তাৰ ভিতৰৰ পৰা যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে পাছ কৰিছে তাৰ ভিতৰতে আছে 70% ওমেন, অৰ্থাৎ ফিমেল কেণ্ডিডেট আছে 17%। তো এইখিনি কথাই উল্লেখ কৰিছে CB শৰ্মা ছাৰে, NISৰ চেয়াৰমেন। তো বন্ধু বান্ধৱীসকল, যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে প্ৰব্লেম ফেচ কৰি আছে, ৰিজাল্ট উইথহেল্ড এবচেন্টৰ প্ৰব্লেম ফেচ কৰি আছে, সেইসকল শিক্ষক শিক্ষয়িত্ৰীৰ বাবে মই অনিতিপলমে লৈ আহিম আন এটা ভিডিঅ', কাৰণ এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন অহা নাই। আৰু মই আপোনালোকৰ যিটো থাকে যে ষ্টাডি চেণ্টাৰৰ কোঅৰ্ডিনেটৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰি আছোঁ, যদিও কল কৰাৰ পাছতো ৰিচিভ কৰা নাই। মই কোনো ধৰণৰ জাননী পালে মই আপোনালোকক অনিতিপলমে ভিডিঅ'ৰ যোগেদি জনাবলৈ চেষ্টা কৰিম যে যিসকল শিক্ষক শিক্ষয়িত্ৰী এবসেন্ট আহিছে দুটা এটা সাবজেক্টত বা ৰিজাল্ট পোৱা নাই, স্পেলিঙত ভুল আহিছে, সেইসকল শিক্ষক শিক্ষয়িত্ৰীক কি কৰিলে প্ৰব্লেম সলভ হ'ব। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত বাছ এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱী আত্মীয়জনলৈ। আৰু যদি আপোনালোকে মোৰ চেনেলটোত নতুন তেতিয়াহ'লে প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এটা নতুন ভিডিঅ' এতিয়া আপোনালোকৰ লগত পুনৰ লগ পোৱাৰ আশাৰে ইয়াতে বিদায় লৈছোঁ। বাই বাই, টেক কেয়াৰ, জয় অসম।